ৰূপহীহাটৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছী ৰেলীত পথ দুৰ্ঘটনা। ৰূপহীহাটৰ গৰাজনত মানুহ ভৰ্তি কৰি দ খাৱৈত বাগৰি পৰি আঘাতপ্ৰাপ্ত হয় 18 জনকৈ লোক। আঘাতপ্ৰাপ্ত লোককেইজনক সংকটজনক অৱস্থাত নগাঁও মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়। আঘাতপ্ৰাপ্ত লোককেইজন হৈছে মকছেদুল হক কবিৰ, আহমেদ হুছেইন আলী, হাসিবুর রহমান, মোশারফ হুছেইন, মজিবুর রহমান, আনারুল ইসলাম, তাজমুল হক, মফিদুল ইসলাম, রকিবুল হক, মজিবুর রহমান, কবিল উদ্দিন, মুশাহিদুল আলম, হামিদুল ইসলাম, রফিকুল ইসলাম আৰু জহিরুল ইসলাম। কাৰ গাড়ী আছিলে? কংগ্ৰেছৰ ৰেলী আছিলে। ৰেলীৰ গাড়ী এনেকৈ মানুহে দুখ পাইছে নেকি? মানুহে দুখ পাইছে। দুখ পাইছে। বৰ্তমান তেওঁলোক ক'ত আছে? তেওঁলোক চিকিৎসা কৰিবলৈ হস্পিটেলত পঠাইছে। কংগ্ৰেছৰ মানে নুৰুল হুদাৰ গাড়ী আছিল নেকি? নুৰুল হুদা ৰেলীৰ আছিল নেকি? এইটো ক'ব নোৱাৰোঁ। কংগ্ৰেছৰ ৰেলীৰ গাড়ী আহিছে, এতিয়া লাষ্টৰ এটা গাড়ী আহিছে, নামিব। কেইজনে দুখ পাইছে নে? আমি শুনা মতে 7 জনে দুখ পাইছে। 8 জনে। ঘটনাস্থলীত গৰাজান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। আনফালে দগাঁও আলিটাঙনিৰ ৰাজপথত AS12CC 0620 নম্বৰৰ এখন বাহন দুৰ্ঘটনাত পতিত হৈ এটি শিশু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। কেইজন আহত হৈছে? আহত মানে ভালকে ইঞ্জুৰিটো হৈছে। এটা ল'ৰাটো লেফ্ট ৰিজনটো টোটেল ফ্ৰেকচাৰ হৈছে আৰু এটা ল'ৰাৰ ৰাইট লেফ্ট বিগ টোটো মানে টোটেল ডেমেজ হৈছে। এজ কিমান হ'ব ছাৰ? এজ এজনৰ 12, এজনৰ 13। হয়। এতিয়া ইমাৰ্জেঞ্চি মেনেজমেণ্ট যিখিনি কৰিলোঁ, এতিয়া আমি নগাঁও মুকলি মেডিকেল কলেজ পঠাইছোঁ। আৰু 10-12 বছৰৰ বাচ্চা ইলেকশ্যন কেম্পেইনিঙত ঘূৰি ফুৰাটো বেয়া কথা হৈছে। গাৰ্জেনে কিয় ওলাই যাব দিছে, বাচ্চাবিলাক ওলাই আহিব দিছে, এইটো বেয়া কথা। নিৰ্বাচনী আয়োগৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই ৰাজনৈতিক দলসমূহে কণ কণ শিশুক নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজপথলৈ নমাই আনিলে এয়া নিৰ্বাচন আয়োগৰ চকুত পৰিবনে? সেয়া হ'ব লক্ষণীয়। জুৰিয়াৰ পৰা আবুল খায়েৰ, এনালাইচিছ 24/7।